নমস্কাৰ, মই প্ৰণালী। আজি আপোনালোকলৈ লৈ আহিছোঁ মই মাছৰ এখন সুন্দৰ টেঙা তৰকাৰী। মই আজি আপোনালোকক জাতিলাও, টেঙেচি শাক আৰু মাছেৰে ৰান্ধি দেখাম। এয়া প্ৰথমতে মই মাছ কেইটামান বাছি আছোঁ তৰকাৰীৰ বাবে। এয়া মোৰ মাছখিনি বচা প্ৰায় হওঁ হৈছেই। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰি দিব, লগতে মোৰ চেনেলটো নতুনসকলে ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মই মাছখিনি বাছি থৈ আহি বাৰীলৈ আহিলোঁ টেঙেচি শাক বুটলিবলৈ। এয়া বাৰীত ইমান ধুনীয়াকৈ টেঙেচি গজি আছে, তাৰে 2-4 জোপা উঘালিছোঁ। ইমান মৰম লাগে টেঙেচি শাকটো দেখিবলৈ। ইয়াৰ তিনিটা পাত হয়, দেখি ভাল লাগে। এইজোপাও উঘালি লওঁ। এইজোপা অকণমান পিছে টান ধৰিছে, হ'লেও উঘালিলোঁ, কিন্তু ছিগি আহিল 2-4টা পাত, হ'লেও সৰহখিনি আহিলে বাৰু। এতিয়া প্ৰায় মোৰ টেঙেচি বুটলা হৈয়ে গৈছে। এইজোপা সৰু টেঙেচিহে। এইখিনিত এজোপা আছে, এইজোপাও উঘালি লওঁ। এইজোপা দেখিলে, এইজোপা ডাঙৰ, সকলোতকৈ ভালো লাগিছে এইজোপা দেখিবলৈ। এইজোপা লৈ ল'লোঁ, চবতকৈ বেছি ডাঙৰ এইজোপা। এতিয়া মোৰ টেঙেচি শাক বুটলাও হৈ গ'ল। টেঙেচিখিনি মই ঘৰলৈ লৈ আহি ধুনীয়াকৈ ধুলোঁ। ধুই এয়া ৰন্ধাৰ বাবে উপযোগী কৰি কাটিছোঁ। মই পাতকেইটা ব্যৱহাৰ কৰিম, সেইকাৰণে বাকী অংশ মই পেলাই দিছোঁ। ইফালে মই কেৰাহীও পাতি ৰাখিছোঁ, তেলখিনি গৰমাই ৰাখিছোঁ, শাকখিনি কাটি হয় মানে। মোৰ এতিয়া প্ৰায় শাক কটা হৈ গ'ল। এতিয়া মই মাছ কেইপিচ ভাজি ৰাখিম। মই মাছ কেইপিচ কেৰাহীত ভাজিবলৈ আৰম্ভ কৰি দিছোঁ। মই এতিয়া মাছ কেইপিচ লৰাই দিছোঁ। মাছ কেইপিচ কাঢ়িবৰ হৈছে। মোৰ মাছ কেইপিচ কাঢ়িবৰ হ'ল। এতিয়া মই কাঢ়ি ৰাখিলোঁ। এতিয়া মই কেৰাহীত অকণমান পিঁয়াজ দিম আৰু অকণমান হালধি দিম আৰু জাতিলাওখিনি মই বহাই দি নিমখ হালধি দি লৰাই ধুনীয়াকৈ ওপৰত এই টেঙেচি শাকখিনি দি কাঁহী এখনে কেৰাহীখন ঢাকি ৰাখিম। এনেকৈ 10 মিনিটমান ৰখাৰ পিছত মই ঢাকোনটো উদঙাই চাই দেখিলে ধুনীয়াকৈ টেঙেচি শাকখিনি সিজিলে। এনেকৈ মই শাকখিনি আৰু জাতিলাওখিনি লৰাই দিলোঁ। অকণমান পানী দি দিলোঁ। পানী অকণ আৰু দি দিওঁ, যিহেতু তৰকাৰী বনাম মাছৰ, সেইকাৰণে পানী অকণ দি অকণমান মাছ কেইপিচ দি প্ৰায় 10 মিনিটমান সময় মই এনেকৈ জুই দি ৰাখিলোঁ। মাছো দি দিলোঁ, পানীও অকণমান আৰু বেছি দিলোঁ, দেখাই দিলোঁ। এতিয়া মই 10 মিনিটমান সময় ঢাকি ৰাখিলোঁ। মোৰ তৰকাৰী হৈ গ'ল। চাওক কি সুন্দৰ হ'ল মোৰ তৰকাৰীখন। ধন্যবাদ আপোনালোকে ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে।